টকা সম্পত্তিৰ লোভীয়া পত্নীৰ বিৰুদ্ধে কঠোৰ ন্যায়ালয় এতিয়াৰ পৰা মন গ'লে কাপোৰ কানি অলংকাৰ বিচাৰি দাবী কৰিব নোৱাৰিব স্বামীক দুখীয়া স্বামীক যধে মধে দাবী কৰিব নোৱাৰিব মূল্যৱান বস্তু চাকৰি অথবা উপাৰ্জন নথকা বুলি স্বামীক উপহাস কৰিব নোৱাৰিব সামৰ্থ্য নথকা স্বামীক এৰি যাব বিচৰা পত্নীৰ বিৰুদ্ধে কঠোৰ হৈছে ন্যায়ালয় স্বামীক আৰ্থিক দুৰৱস্থালৈ সংঘাতত লিপ্ত হোৱাটো অপৰাধ এতিয়াৰ পৰা স্বামীৰ আৰ্থিক দুৰৱস্থাক লৈ সংঘাত কৰিব নোৱাৰিব স্বামীৰ ওপৰত পত্নীৰ মানসিক অত্যাচাৰ বুলি গণ্য কৰা হ'ব এই সংঘাতক এনে পত্নীৰ বিৰুদ্ধে ভুক্তভোগী লোকজনে পাব আইনৰ সহায় ভুক্তভোগী লোকজনে ইচ্ছা কৰিলে তেনে পত্নীৰ সৈতে বিবাহ বিচ্ছেদৰ আবেদন কৰিব পাৰিব টকা সম্পত্তি লোভীয়া পত্নীৰ বিৰুদ্ধে কঠোৰ হৈছে ছত্তীশগড় উচ্চ ন্যায়ালয়ে ন্যায়াধীশ ৰজনী ডুবে ন্যায়াধীশ অমিতেন্দ্ৰ কিশোৰ প্ৰসাদৰ বিচাৰপীঠে দিয়ে এই ৰায় আপুনিও মোবাইলত গেম খেলে নেকি অনলাইন গেম খেলি টকা ঘটাসকল পৰিব বিপদত আপুনি মোবাইলত গেম খেলে নেকি এতিয়াৰ পৰা কোনো যুৱক যুৱতীয়ে খেলিব নোৱাৰিব অনলাইন গেম খেলিলে পৰিব বিপদত আইনত পৰিণত হ'ল অনলাইন গেম বিৰোধী বিধেয়ক অনলাইন গেমৰ নামত জুৱা বেটিং এপো নিষিদ্ধ অনলাইন গেম খেলি টকা হেৰুৱাই সৰ্বশান্ত হৈ পৰিছে কোটি কোটি পৰিয়াল মধ্যবিত্ত শ্ৰেণীৰ জমাধন শেষ হৈ গৈছে সমগ্ৰ দেশজুৰি ধ্বংস হৈছে বহু পৰিয়াল ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে স্বাক্ষৰ কৰিলে এই বিধেয়কত কালি অচিনী বৈষ্ণৱে সদনত উত্থাপন কৰিছিল এই বিধেয়ক অনলাইন গেমৰ নামত জুৱা বেটিং এপো নিষিদ্ধ কৰিছে গুৱাহাটী মহানগৰী ৱায়াৰলেছত লাখ লাখ টকা জব্দ ক্ৰাইম ব্ৰাঞ্চে অভিযান চলাই জব্দ কৰিছে লাখ লাখ টকা বৰ্তমানে গণি শেষ কৰিব পৰা নাই টকা উদ্ধাৰ কৰা টকাৰে সৈতে তেজপুৰৰ জাহিদুল আলী নামৰ এজনক আটক কৰিছে এক গোপন সূত্ৰৰ পম খেদি ক্ৰাইম ব্ৰাঞ্চে জব্দ কৰে নকল টকাখিনি গুৱাহাটী মহানগৰী ৱায়াৰলেছত লাখ লাখ টকা জব্দ কৰা হৈছে ক্ৰাইম ব্ৰাঞ্চে অভিযান চলাই জব্দ কৰিছে এই টকাখিনি বৰ্তমানেও গণি শেষ কৰিব পৰা নাই টকা উদ্ধাৰ কৰা টকাৰ সৈতে তেজপুৰৰ জাহিদুল আলী নামৰ এজনক আটক কৰিছে এক গোপন সূত্ৰৰ পম খেদি ক্ৰাইম ব্ৰাঞ্চে জব্দ কৰে এই নকল টকাখিনি বেটিং এপ নিষিদ্ধ হোৱাৰ পিছতে কংগ্ৰেছ বিধায়কৰ ঘৰত ওলাল 12 কোটি নগদ ধন গ্ৰেপ্তাৰ কৰা হৈছে বিধায়কজনক বেটিং এপ নিষিদ্ধ হোৱাৰ পিছতে হাহাকাৰ লাগিছে সমগ্ৰ দেশত কংগ্ৰেছ বিধায়কৰ ঘৰত উদ্ধাৰ হৈছে 12 কোটিকৈ নগদ ধন টকা গণি গণি ভাগৰিছে ইডিৰ দলে ছিকিমৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে কংগ্ৰেছ বিধায়ক কেচি বীৰেন্দ্ৰক দুদিন ধৰি ইডিয়ে চলাই আছিল অভিযান ডুবাইলৈকে চলিছিল এই নিষিদ্ধ বেটিং এপৰ গেম ছিকিম কৰ্ণাটক মহাৰাষ্ট্ৰ ৰাজস্থানত ইডিয়ে দুদিন ধৰি চলাইছে অভিযান 1 কোটিৰো অধিক বিদেশী মুদ্ৰা জব্দ কৰাৰ লগতে 6 কোটি টকাৰ সোণৰ অলংকাৰ সহ 10 কিলোগ্ৰাম ৰূপৰ অলংকাৰ জব্দ কৰিছে বিলাসী বাহনৰ লগতে 17টাকৈ বেংক একাউণ্ট আৰু 2টা লকাৰ জব্দ কৰিছে অসমত নিষিদ্ধ হ'ব মাহমুদ আৰছাদ মাদানী শীঘ্ৰেই ক্ষমা খোজক ৰাজ্যবাসীৰ ওচৰত এইদৰে দাবী উত্থাপন কৰিছে টাইপাই অসমৰ মুখ্যমন্ত্ৰীক তুচ্ছ তাচ্ছিল্য কৰিবলৈ মাহমুদ আৰছাদ মাদানী কোন অসমৰ মুখ্যমন্ত্ৰীক কোনোবা মাহমুদ আৰছাদ মাদানীয়ে তুচ্ছ তাচ্ছিল্য কৰিব হেয়া কোনোপধ্যে সহ্য কৰা নহ'ব আমি বাংলাদেশীৰ পক্ষত থকা মাদানীক সকীয়াই দিছোঁ তেওঁ অতি শীঘ্ৰেই ক্ষমা খুজিব লাগিব যদি মাহমুদ আৰছাদ মাদানীয়ে ক্ষমা নোখোজে তেন্তে অসমত নিষিদ্ধ হ'ব প্ৰৱেশ কথা স্পষ্ট অসমত বাংলাদেশীৰ সমস্যা ভয়ংকৰ সমস্যা হৈছে চৰকাৰৰ উচ্ছেদক আমি সমৰ্থন জনাইছোঁ মাহমুদ আৰছাদ মাদানীয়ে অসমৰ দৰে ঠাইত যি সংঘৰ্ষ লগোৱাৰ পৰিকল্পনা কৰিছে তাক তীব্ৰ ভাষাৰে গৰিহণা দিছে টাইপাই অসমত কোনো এছআইআৰৰ প্ৰয়োজন নাই 1971ৰ পিছত অহা লোকক বাংলাদেশলৈ পঠিয়াব আমছুৱে 1971ৰ পিছত অহা বাংলাদেশীক খেদিব আমছুৱে 1971 চনৰ 25 মাৰ্চৰ আগত অহা লোকসকলক বাংলাদেশী বুলি ক'লে আমছুৱে 100 বাৰ নহয় লাখবাৰ মাত মাতিব কিন্তু 25 মাৰ্চৰ পিছত অহা কোনো এজনক যদি দেখুৱাই দিয়ে তেন্তে আমছুৱে নিজে বাংলাদেশলৈ পঠিয়াই দিব অসমত কোনো এছআইআৰৰ প্ৰয়োজন নাই চাপৰৰ চৰুৱা বাখৰা সন্তোষপুৰত আৰু চিৰাকুটাৰ উচ্ছেদস্থলীত উপস্থিত এই মন্তব্য আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ
1971 পিছত অহা বাংলাদেশীক খেদিব আমছুৱে 1971 25 মাৰ্চৰ আগত অহা লোকসকলক বাংলাদেশী বুলি ক'লে আমছুৱে 100 বাৰ নহয় লাখ বাৰ মাত মাতিব কিন্তু 25 মাৰ্চৰ পিছত অহা কোনো এজনক যদি দেখুৱাই দিয়ে তেন্তে আমছুৱে নিজে বাংলাদেশলৈ পঠিয়াই দিব অসমত কোনো SIRৰ প্ৰয়োজন নাই চাপৰৰ চৰুৱা বাখৰা সন্তোষপুৰত আৰু চিৰাকুটাৰ উচ্ছেদস্থলীত উপস্থিত হৈ এই মন্তব্য আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ